যিভাৱে তেখেতে আহ্বান কৰিছে অকল আহ্বানে অনুৰোধো কৰিছে এই অনুৰোধৰ লগত আহ্বানৰ লগত আৰু বহুকেইটা আমাৰ অসমৰ মানুহৰ বিশেষকৈ থলগিৰি মানুহৰ আশাৰ ৰেঙনি এটা বুৱাই পেলাইছে এইটোতো আশাৰ ৰেঙনি বুৱাই পেলাইছে আৰু এনে ধৰণৰ কিছু কথা কৈছে যে যি কথাবিলাকে অসমৰ যুৱক যুৱতী যিবিলাক নিবনুৱা যুৱক যুৱতী আছে এই যুৱক যুৱতী সকলো এটা আশাৰ সঞ্চাৰ যোগাই মানে বিৰপাই দিছে এই কথাটো এইকাৰণেই কৈছো যে আজি মানে কোনো নজনা আজি ইমান কেইজন আমাৰ মুখ্যমন্ত্ৰী 60 দশকৰ পৰা আমি দেখি আহিছো 60 দশকৰ পৰা যিমানবিলাক অসমত যি কেইজন মুখ্যমন্ত্ৰী আছে কোনো এজন মুখ্যমন্ত্ৰী ইমান বলিষ্ঠভাৱে মানে কিছুমান বিষয়ত সাহসেৰে ক'ব পৰা নাছিলে আজি তেখেতে কিছু কথা কৈছে প্ৰথম কথা কৈছে অইল সেক্টৰ বিলাকে বা গেছ সেক্টৰ যিবিলাক তিনিটা আমাৰ প্ৰতিষ্ঠান আছে অসমত এই তিনিটা প্ৰতিষ্ঠানে অসমৰ হকে কাম কৰিবই লাগিব আৰু এই কাম কৰাবৰ কাৰণে আমি বিশেষকৈ মুখ্যমন্ত্ৰীয়ে কৈছে মই দায়বদ্ধ মই কৰামেই এই কথাটো কৈছে আৰু এটা আমি কৈ আছিলো প্ৰথম আমাৰ এটা চৰ্ত 7টা চৰ্তৰ ভিতৰত প্ৰথমটোৱে দিছিলো যে কিমান নিলে কিমান দিলে এটা তেখেতে এটা কোনো এজন মুখ্যমন্ত্ৰীৰ মুখত আমি আমাৰ অসমৰ জনগণে শুনা নাছিলে যে বছৰেকত কিমান ৰয়েলিটি দিয়ে আজি এটা তেখেতে কৈছে যে প্ৰায় 18,000 কোটি যে আমাক অসমৰ মানুহক কৰ দিয়ে অসম চৰকাৰখনক এইখিনি অসমৰ মানুহৰ কাৰণে এইখিনি অইলৰ সেক্টৰ অইল বা গেছ সেক্টৰৰ পৰা বছৰি 18,000 কোটি আমালৈ দিয়ে বুলি কৈছে আকৌ এই 18,000 কোটি আমাক দিছে নিছে কিমান এই কথাটোতো সকলোৱে এতিয়া জানিব সহজে অনুময় আগতেতো মানুহে গম পোৱা নাছিলেতো আজি এইটো এটা হ'ল আৰু তেখেতে যে জানে কিমান নি আছে তেখেতে জনাটোতো আছে আজি হয়তো পৰৱৰ্তীত ক'ব আৰু যিটো তেখেতে কৈছে আমাৰ 7টা আগেয়ে কৈ গৈছে যে এইখিনি মই যিটো তেখেতে ক'লে চৰ্ত বান্ধি দিছিলে এইটো মই কৰাম বুলি কৈছে ইয়াকতো আৰু কি লাগিছে ইয়াক আমিতো জনগণৰ কাৰণে আজি ইমান দিন চুপি আছিল হয়তো মানুহে আমাক অপহৰণকাৰী অসমীয়া এজন নি এনেকুৱা কৰিলে তেনেকুৱা কৰিলে ইহঁতে বিপ্লৱ কৰিব না কি কৰিব আমাৰ এটা উদ্দেশ্য আছে প্ৰতিটো কামৰে এটা উদ্দেশ্য থাকে উদ্দেশ্যৰ এই উদ্দেশ্যটো জড়িত থাকে অসমৰ লগত অসমৰ নিপীড়িত জনগণৰ লগত আজি তেখেতে যে কৈছে এইকেইটা কাম আমি কৰিবই আমাৰ 5টা বছৰত আমি পুৰা সম্পূৰ্ণ কৰিম দায়িত্ব বুলি এইটো দায়িত্ব বুলি কৈছে এইটো দায়িত্ব মোৰ এইটো দায়িত্ব আৰু প্ৰথমজন মুখ্যমন্ত্ৰী অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰত্যয় সহকাৰে আজি ক'ব পাৰিছে আৰু নিশ্চয় আমি আশা নহয় আৰু আমি বিশ্বাস কৰি লৈছো দৃঢ়তাৰে বিশ্বাস কৰি লৈছো কৰিব পাৰিব আৰু সেইকাৰণে আহ্বানতে থাকে তেখেতে আকৌ অনুৰোধো কৰিছে এইটো কাৰণে আমি সিদ্ধান্ত লৈছো অহা 2-3 দিনৰ ভিতৰতে আমি ঋতুলক মুক্তি কৰিবৰ কাৰণে আমি সিদ্ধান্ত লোৱা হ'ল আৰু এই আমি আপোনাৰ চেনেলৰ যোগেদি কৈছো নিশ্চিতভাৱে আমি এই দিন সুস্থ শৰীৰে পাবগৈ এইটো আমি আপোনাৰ চেনেলৰ যোগেদি অসমৰ যিমান সব অসমৰ সকলো স্তৰৰ মানুহে মানে খুবেই উৎকণ্ঠাত আছিলে কেতিয়া আহিব কেতিয়া নহব যেটো আমিও আগেই কৈছো আমি অসমৰ থলগিৰি মানুহক কেতিয়াও মাৰিবৰ কাৰণে অনা নাছিলো আমাৰ এটা উদ্দেশ্য অসমৰ মানুহৰ কাৰণে উদ্দেশ্য এটা সাধন কৰিবৰ কাৰণে আমি আজি দেখিছো আজি আশা পাইছো আমাক বিশ্বাস জনাবৰ কাৰণে মুখ্যমন্ত্ৰী গৰাকী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সক্ষম হৈছে আৰু সেইকাৰণে তেখেতৰ আহ্বান লগতে পৰিয়ালটোকো কৈছো পৰিয়ালটোৰে যিটো বেয়াভাৱে আমাক ল'ব নালাগে হয়তো কেইদিনমান অলপ দুইটা পৰিয়ালটো আৰু হয়তো ঋতুলো অকণমান মানসিক অশান্তি থাকিব পাৰে থকাটো স্বাভাৱিক কিন্তু বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আজিৰ পৰা তেখেতকে মই যিটো কৈছো আজিৰ পৰা তেখেতে এই মানসিক অশান্তিটো মূৰৰ পৰা বা শৰীৰৰ পৰা মানে একেবাৰে অটৰাই পেলাবলৈ মই বিনম্ৰভাৱে আহ্বান জনাইছো যে পৰিয়ালটোলৈ আৰু ইয়াৰ পিছত যেটা আমাৰ অসমৰ যিসকলে আমাক প্ৰতিটো কথাতে যিসকলেতো সমৰ্থন কৰাটো বেলেগ কথা আন্তৰিকতাই ভাল পায় বুজি পায় আৰু খৰকে নহকে বিশ্লেষণ লগাই যাতে বিভিন্ন ধৰণৰ আলোচনা কৰে যিসকলে সমালোচনা কৰে আজি অইলক আজি বা ONGC এনেকৈ ধৰণে কথা কোৱাব পাৰিছিলে নে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে যে কৈছে অইলে আজি ইমান এইকেইটা প্ৰতিষ্ঠানৰ পৰা আমি 18,000 কোটি আমি বছৰি পাওঁ এই কথাটো কোনোবাই উলিয়াব পাৰিছিলে নে যদি ঋতুলহেত আমাৰ লগত নাথাকিলে ঋতুলকো আমি ধন্যবাদ দিছো আৰু মুখ্যমন্ত্ৰী গৰাকীও সেইকাৰণে ধন্যবাদ দিছো পৰিয়ালটোকো মানে আমি ধন্যবাদ দিছো
পৰিয়ালটো অসমৰ সংগ্ৰামী জনগণক আমি ধন্যবাদ দিছো যিসকল আমাৰ প্ৰকৃত সাংবাদিক বুজি পায় অসম দৰদী সাংবাদিকসকল সেই সাংবাদিকসকলেও আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো আৰু আকৌ এবাৰ শেষত এইটোৱে কওঁ ৰিতুলৰ মুক্তি অৱশ্যম্বী উইদিন ডেজ